আজি আহিছোঁ ওদালগুৰি জিলাৰ টংলাত অৱস্থিত কৰ্দৈ ৰিজৰ্ট। আচলতে বাৰু বিনা কাৰণত আপোনালোকৰ কেতিয়াবা মনটো বেয়া লাগি পাইছেনে? আচলতে আমাৰ মন বুজি পোৱা কিছুমান সংগীৰ অভাৱ। কোনো এজন মানুহ ইমানো ব্যস্ত নহয় যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সময়ে নেপাব। এয়া কেৱল অজুহাতহে দূৰত্ব বজাই ৰখাৰ। অজুহাতেৰে ভৰা পৃথিৱীখনৰ পৰা আঁতৰি নিজৰ কাৰণে অলপ সময় উলিয়াওক আৰু এখন নিজ পৃথিৱী বনাই নিজৰ মতে থাকক। কাৰণ জীৱনটো নিজৰ, আনৰ নহয়। আচলতে কিছুমান এনেকুৱা সংগীও আছে যিয়ে তোমাৰ সুখ দুখ সকলো ক্ষেত্ৰতে লোক নেৰে। ব্যস্ততাৰে ভৰা পৃথিৱীখনত কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা এটা খবৰ লয়। এনেকুৱা সংগী পাবলৈ সঁচাই বহুত কঠিন। তেনেকুৱা বন্ধু বান্ধৱীৰ লগত কেতিয়াবা সময় কটাবচোন। চাব আপোনাৰ সেমেকা মনটি জিলিকি উঠিব। চাব আকৌ ব্যস্ততাৰ পৃথিৱীখন দেখি নিজেও ঘৰটোৰ ভিতৰতে সোমাই থাকি ব্যস্ত হৈ নপৰিব। সপোন দেখক আৰু পূৰণ কৰিবলৈ চেষ্টা কৰক। হাঁহি থাকক, সুস্থ থাকক। চাওকচোন আমাৰ দুজনীৰ ওপৰত কেনেকৈ এইজনী পাগলীটো পৰিছে। এয়াই বন্ধুত্ব। ৰিজৰ্টৰ পুখুৰী পাৰটোত ফটো ভিডিঅ' বনাই ভাগৰি অৱশেষত এইখনতে জিৰণি লৈছোঁ। কিবা এটা খাওঁগৈ। আজিলৈ বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে লাভ ইউ।